সো বন্ধুসকল আপোনালোকে যদি আধাৰ কাৰ্ডৰ কাৰণে যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে আপোনালোকক আধাৰ কাৰ্ডখন যিগতিকে প্ৰয়োজন আজিকালি বিশেষভাৱে প্ৰয়োজন হৈছে আধাৰ কাৰ্ডখন তো আপোনালোকে যদি আধাৰ কাৰ্ডখন মানে কি এপ্লাই কৰাৰ কাৰণে আপুনি এখন ফৰ্ম ফিলআপ কৰিব লাগে আৰু ফৰ্মখন আপুনি কেনেকৈ ফিলআপ কৰিব তো গোটেইখিনি কথা মই আপোনাক জনাম অসমীয়াতে জনাম গোটেইখিনি তো চাওক আপোনাৰ এইখন হল আপোনাৰ ফৰ্মখন মই অলৰেডি ফিলআপ কৰি ললো ফিলআপ কৰি লৈ আপোনালোকক জনাম আৰু তো ঠিক আছে প্ৰথমতে আমাৰ ইয়াতে আছে ৰেসিডেন্ট নন ৰেসিডেন্ট তো আপুনি ইয়াতে ৰেসিডেন্ট মানে আপুনি যদি ভাৰততে বাস কৰি আছে তো তেতিয়া হলে আপুনি ৰেসিডেন্টত আপুনি টিক চিন এটা দি দিব আৰু যদি আপুনি যদি মানে কি ভাৰতত নহয় বহু সময় ধৰি আপুনি ভাৰতৰ পৰা বাহিৰত আছে তো তেতিয়া হলে আপুনি নন ৰেসিডেন্ট ইণ্ডিয়ান বুলি আপুনি ইয়াতে আপুনি টিক চিনডাল দি দিব তাৰ পিছত আমি ইয়াৰ পিছত এইটো আপোনাৰ 1 নম্বৰ অপচন 2 নম্বৰ অপচন আমি এইটো আমি কৰিব নালাগে এইটো হিহতে কৰিব যেগতিকে আমি নতুনকৈ এপ্লাই কৰিম আধাৰ কাৰ্ডখন আমি নতুনকৈ এপ্লাই কৰিম তো এইখিনি কাম আমাৰ হিহতে কৰিব আমাৰ অফিচিয়ালি হ'ব এইখিনি কাম তো আমি এতিয়া আমি আহি গেলো 2.1 আমি এইখিনি কাম কৰিব লাগে এতিয়া তো 2.1 ত আমাৰ বায়োমেট্ৰিক আপডেট আছে তাত আপোনাৰ ফটো ফিংগাৰপ্ৰিন্ট প্লাস ইৰিস আছে তো আমি কি কৰিব লাগে ইয়াত আমি যদি আমি কি ডকুমেন্টস মানে আমি দিম বা আমি কি প্ৰুফ দিম ইয়াত তো আমি যদি মোবাইল নম্বৰটো দি দিও তো তেতিয়ালে আমি মোবাইল নম্বৰত টিক চিন দিলো আমি যদি ডেট অফ বাৰ্থটো আমি লিখছো আমি যদি জানো ডেট অফ বাৰ্থ তেতিয়ালে আমি ডেট অফ বাৰ্থত ক্লিক কৰি দিলো তাৰ পিছত যদি আমি এড্ৰেছ প্ৰুফ খিনি যদি দিছো গোটেইখিনি তো এড্ৰেছত আমি টিক চিন দিলো তাৰ পিছত আপুনি আপোনাৰ নামটো যদি লিখিছে নামত টিক চিন দিলে তাৰ পিছত আপুনি যদি জেন্ডাৰটো আপুনি মেল ফিমেল যোনটো লিখিছে তো তেতিয়ালে আপুনি তাত টিক চিন দিলে যদি আপুনি ইমেল যদি আপোনাৰ ইমেল আইডি আছে তো তেতিয়ালে আপুনি ইমেল আইডিটো টিক চিন দিব পাৰে তো তাৰ পিছত আহিলো আমি 3 নম্বৰত আছে আমাৰ ফুল নেম যোনজনে এপ্লিকেশন কৰিব তো তেখেতৰ ফুল নামটো মানে যাৰ কাৰণে আধাৰ কাৰ্ডৰ কাৰণে ফৰ্মখন আপুনি ফিলআপ কৰিব বিচাৰিছে তো তেখেতৰ নামটো আহিব এতিয়া তেখেতৰ নামটো এতিয়া মোৰ যিগতিকে মোৰ আধাৰ কাৰ্ডৰ কাৰণে মই ফিলআপ কৰি আছো তো সেই কাৰণে এতিয়া মানে মোৰ নামটো মই ইয়াত বহাইছো আৰু তো বিকাশ কলিতা মোৰ নাম তো তেনেকৈ আহি গল এতিয়া 3 নম্বৰত ফুল নেমটো মোৰ নামটো দি দিলো তাৰ পিছত 4 নম্বৰত আপোনাৰ যিখিনি থাকব তো 4 নম্বৰৰ আপুনি জেন্ডাৰটো লিখিব লাগে মেল ফিমেল আপুনি যি হয় এটো লিখিলো যিগতিকে মই মেল হয় তো মই মেল লিখি দিছো মই পুৰুষ হয় যিগতিকে তাৰ পিছত আমাৰ এজটো আহিল আপুনি এজটো যদি আপুনি যদি ডেট অফ বাৰ্থটো যদি আপুনি নাজানে কিমান তাৰিখে কিমান মাহত জন্ম হৈছে তো তেতিয়ালে আপুনি ডাইৰেক্ট এজটো ইয়াত লিখি দিব পাৰে আপোনাৰ বয়সটো ডাইৰেক্ট লিখি দিব পাৰে আৰু যদি আপুনি আপোনাৰ ডেট অফ বাৰ্থটো জানে যে আপোনাৰ ডেট অফ বাৰ্থ কিমান মানে আপুনি কিমান চনত জন্ম হৈছে কিমান তাৰিখে কিমান মাহত তো তেতিয়ালে আপুনি ইয়াতে ডেট অফ বাৰ্থটো লিখি দিব পাৰে আপোনাৰ যদি আপুনি ডেট অফ বাৰ্থটো মনত নাই তো তেতিয়ালে আপুনি এজটো লিখি দিব পাৰে তাৰ পিছত আহিল আমাৰ 6 নম্বৰত আহি গল এতিয়া 6 নম্বৰত আপোনাৰ এড্ৰেছত ইয়াত আছে আপোনাৰ এড্ৰেছ আপুনি কাৰ আন্ডাৰত চলি আছে আপুনি কেনেকৈ চলি আছে বা আপোনাৰ গাৰ্জেন কোন তো হেতু সুধিছে তো হেতুৰ কাৰণে আপুনি আপোনাৰ গাৰ্জেনৰ নাম ইয়াত লিখি দিলে হল মোৰ গাৰ্জেনৰ নাম মই ইয়াত লিখিছো তাৰ পিছত 2 নম্বৰত আপোনাৰ হাউস নম্বৰ আপোনাৰ যদি হাউসৰ নাম্বাৰ আছে বা বিল্ডিং নাম্বাৰ আছে তো আপুনি ইয়াত হাউস বিল্ডিং নাম্বাৰ লিখি দিব পাৰে তাৰ পিছত আহি গল আপোনাৰ ল্যান্ডমাৰ্ক মানে হল আপোনাৰ ওচৰত কিবা যদি জনা ঠাইৰ নাম আছে আপোনাৰ এৰিয়াটোৰ ওচৰত বা কিবা বেংক ওচৰত বেংক আছে ডাঙৰ ব্ৰিজ আছে নামঘৰ আছে যিকোনো আপোনাৰ ল্যান্ডমাৰ্কটো আপুনি ইয়াত লিখি দিব পাৰে তাৰ পিছত আপোনাৰ আহি গল ভিলেজ বা টাউন বা সিটি আপুনি টাউনত বাস কৰে বা সিটিত বাস কৰে বা আপুনি গাঁৱত বাস কৰে যদি আপুনি ভিলেজত টিক চিন দিব দিওঁতে আপোনাৰ ভিলেজখনৰ নাম লিখি দিলে হ'ল তাৰ পিছত আহি গল আপোনাৰ ডিস্ট্ৰিক্ট আপুনি কোন ডিস্ট্ৰিক্টত অন্তৰ্গত আপুনি কোন ডিস্ট্ৰিক্টত আছে এতিয়া তো আপুনি ডিস্ট্ৰিক্টৰ নামটো লিখি দিলে আপোনাৰ যদি ইমেইল আইডি আছে তো আপুনি ইমেইল আইডি ইয়াত দি দিব পাৰে ইমেইল আইডিটো আপুনি ইয়াত দি দিব পাৰে তাৰ পিছত আহিলো আপোনাৰ ষ্ট্ৰীট লোড ল্যান্ড তো আপুনি ইয়াত আপোনাৰ যদি আছে তো ষ্ট্ৰীটটো আপুনি লিখি দিব পাৰে তাৰ পিছত আপোনাৰ এৰিয়া লোকেলিটি এৰিয়া আপোনাৰ লোকেলিটি এৰিয়াটো আপুনি ইয়াত লিখি দিব পাৰে তাৰ পিছত আপুনি বাৰ লিখিব লাগিব পোষ্ট অফিচ আপোনালোকৰ যোনখন পোষ্ট অফিচ হয় তো পোষ্ট অফিচৰ নাম আপুনি ইয়াত লিখি দিলে হ'ল তাৰ পিছত আহিছো আমি মোবাইল নাম্বাৰটো আপোনাৰ মোবাইল নাম্বাৰটো ইয়াত লিখি দিলে হ'ল ষ্টেটখন আপোনাৰ ষ্টেট আসাম লিখি দিলে হ'ল বা আপুনি যোন ষ্টেটৰ পৰা আপুনি এপ্লাই কৰিব তো ষ্টেটটোৰ নাম লিখি দিলে হ'ল আপোনাৰ ৰাজ্যখনৰ নাম তাৰ পিছত আপোনাৰ পিন কোড আপোনাৰ পিন নম্বৰটো ইয়াত আপুনি পিন নম্বৰটো লিখি দিব তাৰপিছত আপোনাৰ যদি সাব ডিস্ট্ৰিক্টৰ নাম আপুনি লিখিব পাৰে নিলিখিবও পাৰে তাৰ পিছত আহি গলো আপোনাৰ এইটো
এই 7 নম্বৰটো আপুনি ফিল আপ কৰিব নালাগে যদিহে আপুনি 5 বছৰতকৈ ওপৰৰ বয়সৰ হয় আৰু যদিহে আপুনি 5 বছৰতকৈ কম বয়সৰ হয় তো তেতিয়াহ'লে আপুনি এইখিনিও ফিল আপ কৰিব লাগিব আপুনি 5 বছৰতকৈ যদি আপোনাৰ বয়স কম হয় তো তেতিয়াহ'লে আপোনাৰ এই গাৰ্জেনৰ লগত ৰিলেশ্যন কি তো তেতিয়াহ'লে আপুনি এইখিনিত ক্লিক কৰি কিনে আপুনি সাপোজ ফাদাৰৰ নামটো দিলে ইয়াত ফাদাৰৰ নামটো লিখি দিব লাগিব ফাদাৰৰ নামটো লিখি কিনে আপুনি কৰিব লাগিব তাৰপিছত আপোনাৰটো আধাৰ কাৰ্ডৰ কাৰণে যিগতিকে এপ্লাই কৰিব নতুনকৈ তো আপুনি আধাৰৰ নাম্বাৰ কোনো ধৰণৰ লিখিব নোৱাৰে তাৰপিছত আহিল আপুনি ডকুমেণ্ট বেছড ভেৰিফাইড টাইপত আপুনি যদি ডকুমেণ্ট দিয়ে ইয়াত যদি আপুনি ডকুমেণ্টছ দিছে আপোনাৰ প্ৰুফৰ কাৰণে আইডি প্ৰুফৰ কাৰণে তো আপুনি ইয়াতে ডকুমেণ্টছত আপুনি ডকুমেণ্টত ক্লিক কৰি দিব আৰু যদি আপুনি ইণ্ডিভিজুৱেল বেছ দিছে তো তেতিয়াহ'লে আপুনি কি কৰিব লাগিব ইয়াত আপুনি যদি কোনোবা মানে কি গাঁৱৰ মৌজাদাৰ বা কিবাহৰ পৰা যদি আপুনি স্বাক্ষৰ লৈ যায় কিনে আপুনি এপ্লাই কৰিব বিচাৰে তো তেতিয়াহ'লে আপুনি ইয়াত ক্লিক কৰিব আৰু ইয়াত আপুনি যদি কোনোবা ফেমিলি মেম্বাৰক নি আপুনি যদি মানে বিচাৰে যে ফেমিলি মেম্বাৰক লৈ গৈ বোলে মানে কি আপোনাৰ প্ৰুফটো দিব বিচাৰে আইডি প্ৰুফ তো তেতিয়াহ'লে আপুনি ইয়াত টিক চিন দি দিব তাৰপিছত যিগতিকে মই ডকুমেণ্ট দিছোঁ তো মই সেইকাৰণে ডকুমেণ্টত ক্লিক টিক চিন এডাল দি দিছোঁ তাৰপিছত আপোনাৰ আছে ইয়াত আপুনি কি ডকুমেণ্টছ মানে আপুনি ইয়াতে প্ৰুফ হিচাপে দিব যিগতিকে মই ইয়াত ডকুমেণ্টছ হিচাপে মোৰ পান কাৰ্ডখন দিম আৰু মোৰ ভোটাৰ আইডিখন দিম তো সেইকাৰণে মই মোৰ যিগতিকে প্ৰুফ হিচাপে মই ভোটাৰ আইডি আৰু পান কাৰ্ডখন দিম তো তাৰ কাৰণে মই কি কৰিব লাগিল মই ইয়াত পান কাৰ্ড দিম যিগতিকে মই ইয়াত পান কাৰ্ড বুলি লিখি দিছোঁ আৰু ভোটাৰ আইডিখন দিম তো ভোটাৰ আইডি বুলি লিখি দিছোঁ আপুনি যদি ড্ৰাইভিং লাইচেন্স দিব বিচাৰে তো আপুনি ইয়াত ড্ৰাইভিং লাইচেন্স দিব পাৰে আপুনি যদি স্কুল চাৰ্টিফিকেট দিব বিচাৰে লাইনৰ বিল দিব বিচাৰে বিদ্যুতিক বিল তো আপুনি ইয়াত লিখি দিব পাৰে তো তাৰপিছত আপুনি নতুনকৈ আৰু এগেইন আপুনি ইয়াত আই হেভ ৰেডি কনফাৰ্ম টু আইডেণ্টিফাই এণ্ড এড্ৰেছ অফ ইয়াত আপুনি আপোনাৰ নামটো এগেইন লিখিব লাগিব আপুনি যোনে এপ্লিকেশ্যন কৰে তেখেতৰ নামটো লিখিব লাগিব এইখিনি লিখাৰ পিছত আপুনি ডাইৰেক্টলি আহি কিনে ইয়াত এটা ছিগনেচাৰ কৰিলে আপোনাৰ ছিগনেচাৰ কৰাৰ পিছত আপোনাৰ ফৰ্মখন টোটেলি ফিল আপ হৈ গ'ল তো আপুনি এতিয়া এই ফৰ্মখনৰ লগত আপুনি ডকুমেণ্টছখিনি কাঠি মানে আপুনি ভোটাৰ কাৰ্ড মই যিগতিকে পান কাৰ্ড আৰু ভোটাৰ আইডি দিম তো মই পান কাৰ্ড আৰু ভোটাৰ আইডিখন আপুনি ইয়াত এনেকৈ কাঠি দিব লাগিব মই যিগতিকে পান কাৰ্ড ভোটাৰ আইডি দিছোঁ তো তাৰ কাৰণে মই পান কাৰ্ড আৰু ভোটাৰ আইডিখন দিছোঁ আৰু আপুনি ইয়াত এটা সাইন কৰিব লাগিব পান কাৰ্ডখনৰ জেৰক্স কপিটোৰ তলত আপুনি এটা সাইন কৰি দিব লাগিব যিগতিকে মই পান কাৰ্ড আৰু ভোটাৰ আইডি দিছোঁ তো সেইকাৰণে মই পান কাৰ্ড আৰু ভোটাৰ আইডিখন পিছপিনে গাঁঠি দিছোঁ আপুনি যদি ইয়াতে পান কাৰ্ড দিছে ভোটাৰ আইডি দিছে লগতে যদি আপুনি ড্ৰাইভিং লাইচেন্স দিয়ে ইলেক্ট্ৰনিক বিলৰ আপুনি জেৰক্স কপি দিয়ে বা ইলেক্ট্ৰনিক বিলখন ডাইৰেক্ট দি দিয়ে তো আপুনি ইয়াত লিখি দিব পাৰে আৰু পিছপিনে আপুনি কাঠি দিব লাগিব তো ঠিক আছে কেনেকুৱা পালে ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু ফৰ্মখন ফিল আপ কৰি ধুনীয়াকৈ দিব পাৰিব বহুত ইজি প্ৰচেছ হয়